Hello friends, welcome to my YouTube channel. So আজি আমি জানিম অসম আত্মনিৰ্ভৰশীল আঁচনিৰ যি গোলাঘাটত ইন্টাৰভিউ চলি আছে সো কিমানৰ বাকি আছে আৰু বাকি থকা সকলে ইন্টাৰভিউ দিব পাব নে নাই আৰু বাকি আছে নে নাই ইন্টাৰভিউ চলি আছে নে নাই সো সিভিল স্কোৰ নট ইয়েট আপডেট আহি আছে যে কি হ'ব সো এইবিলাক তথ্য আমি সম্পূৰ্ণ জানিম এই ভিডিওটোৰ জৰিয়তে যদি আপোনালোকে ভিডিওটো চাই আছে লাইক এটা কৰি দিব আৰু নতুনকৈ যদি চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব পলক আমি এতিয়া ভিডিওটো আৰম্ভ কৰো সো ভিউয়ার্স আমি এতিয়া ডাইৰেক্ট লিংকত আহিলো মানে অফিচিয়েল ওয়েবসাইটত আহিলো তো হোম পেজত আহিলো অহাৰ পিছত আপোনালোকে এইটো নকলে হয় যে ফাইনেল সাবমিট কিমান হৈছিল এটো আপোনালোকে সব চেক কৰি ল'ব পাৰিব সো এই লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে ডাইৰেক্ট গৈ চেক কৰিব পাৰিব ঠিক আছে সো এতিয়া আপোনালোকে গোলাঘাটৰ কিমান জনে ইন্টাৰভিউ দিব বাকি আছে আৰু দিব পাবনে নাই ইন্টাৰভিউ হ'বনে নাই সো এইবিলাক তথ্য আমি জনাম আপোনাক ইয়াৰ কাৰণে 2 নম্বৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে গোলাঘাট আহিব ঠিক আছে গোলাঘাটত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা লোডিং হোৱাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব সো আহাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ডিস্ট্ৰিক্টত কিমানজন ৰেজিষ্ট্ৰেচন কৰিছিল আৰু কিমানজন এপ্লিকেশন ফাইনেল সাবমিট কৰিছিল আৰু ওয়েটিং লিষ্টত কিমানজন থাকিল সো আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন প্ৰথমতে কৰিছিল 7965 আৰু ফাইনেল জিবিলাক সাবমিট কৰিছিল 3860 আৰু ওয়েটিংত থাকিলে 32 জন ঠিক আছে সো ইয়াতে আপোনালোকক সম্পূৰ্ণ সেক্টৰ দিয়া আছে কোনে কি বিভাগত অনলাইন আবেদন কৰিছিল আৰু ইয়াতে মেল ফিমেল আৰু এডুকেশনটো আছে আপোনালোকে ইয়াতে গৈ আপোনালোকে যিটো ট্ৰেড হয় মানে আপোনালোকৰ যিটো সেক্টৰ হয় ট্ৰেডিং ম্যানুফ্যাকচাৰিং সাৰ্ভিস এইবিলাক আপোনালোকে ইয়াতে গৈ চেক কৰিব পাৰিব ওবিসি এসটি কিমান এপ্লাই কৰিছিল আৰু ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্টৰ যিটো ব্লক হয় ব্লকৰ মানে কিমানটো কোনটো ব্লকৰ কিমানজন অনলাইন আবেদন মানে কৰিছিল ইয়াতে সম্পূৰ্ণ ডিটেইলছ বিলাক দিয়া আছে আপোনালোকে চাই ল'ব ঠিক আছে সো ভিউয়ার্স এতিয়া মেইন কথাটো হৈছে যে আপোনালোকৰ ডিস্ট্ৰিক্টত কিমানজনে কিমান এপ্লাই কৰিছিল আৰু কিমানজনৰ মানে ইন্টাৰভিউ বাকি আছে আৰু বাকি আছে নে নাই সো হেবিলাক মানে আপোনালোকক জনাম সো আপোনালোকে জানিব লাগিব যে আপোনালোকৰ যি এপ্লিকেশন সাবমিট ফাইনেল যি সকলে কৰিছিল সেই সকলেহে মানে ইন্টাৰভিউটো দিব পালে ঠিক আছে সো এতিয়া আপোনালোকৰ যিটো গোলাঘাটৰ ডিস্ট্ৰিক্টত মানে ইন্টাৰভিউ আছিল এটো 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল ঠিক আছে এতিয়ালৈকে যিটো আপোনালোকৰ গোলাঘাট জিলাৰ যি ইন্টাৰভিউ সেই ইন্টাৰভিউটো বৰ্তমান শেষ হৈছে ঠিক আছে ইন্টাৰভিউটো শেষ হোৱাৰ কাৰণে আপোনালোকে আৰু আপোনালোকৰ যিটো এসএমএস কল হেইটো নাপাব গোলাঘাট ডিস্ট্ৰিক্টত আপোনালোকৰ ইন্টাৰভিউটো শেষ হৈ গৈছে ঠিক আছে ইয়াৰ লগতে জনাব বিচাৰিছো যি সকল যে সিভিল স্কোৰ নট ইয়েট আপডেট আহিছে সেই সকল মানে কি হ'ব সো ইন্টাৰভিউ দিয়া সকলৰো যেন সিভিল স্কোৰ নট ইয়েট আপডেট আহিছে কোনো প্ৰবলেম নাই সিভিল স্কোৰ নট আপডেট আহিলেও কাৰণ সিভিল স্কোৰৰ লগত কোনো সম্পৰ্ক নাই বুলি মানে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে হেতু আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ যদি ঠিক আছে ইন্টাৰভিউ ভাল হৈছে তেতিয়া হলে আপোনালোকে টকাটো পাব নিশ্চিত